যোৱাকালি 1 তাৰিখত আমাৰ ওৰাং চাহ বাগিচাত এটা প্ৰেছ মিট হৈ গ'ল। যিহেতু সাংবাদিক দাদাহঁতে যেতিয়া মোক মাতিলে, ৰাইজে সমগ্ৰ ৰাইজে আমাৰ ওৰাং চাহ বাগিচাৰ ৰাইজে একঠা হৈছিলে, যিহেতু মানে জল জীৱন আঁচনিক লৈ কিনে কিছুমান কথা তাতে তৰ্ক বিতৰ্ক হ'ল। তো ৰাইজে যেতিয়া সুধিলে যে জল জীৱন আঁচনিটো আজি ছয়টা আমাৰ ওৰাং চাহ বাগিচাত বনি গ'ল। বনি যোৱাৰ পিছত দুখন জল জীৱন আঁচনিৰ মানে কিছুমান গাঁৱৰ মানুহবিলাকে লাইনৰ, যিহেতু আমাৰ ওৰাং চাহ বাগিচাত লাইন পৰেতো, লাইনৰ মাজে মাজে মানুহবিলাকে সুবিধা পাইছে। আৰু কিছুমান আপোনাৰ 4টা জল জীৱন আঁচনি এতিয়ালৈকে অপেন হোৱা নাছিলে। তো তাৰ কাৰণে ৰাইজে মানে আমাক সুধিলে যে কেলে চলা নাই। তো প্ৰেছ মিটে তেতিয়া আমাক কুৱেশ্যন কৰিছে। তো কুৱেশ্যন যেতিয়া কৰিলে আমি সুধিলোঁ তেতিয়া যে এইটো কিয় হোৱা নাই, কিয় এইটো ৰখি আছে। তো সেই কথাষাৰ যেতিয়া প্ৰেছ মিটত আহি গ'ল, প্ৰেছ মিটত আমাক সুধিছে। তো সোধাৰ পিছত আমাক যেনেকৈ প্ৰশ্ন কৰিছে, প্ৰশ্নৰ আমি উত্তৰহে দিছোঁ। এই প্ৰশ্নৰ উত্তৰটো দিয়াৰ পিছত তেওঁলোকে এইটো মানে বিকৃতভাৱে লৈ গৈছে। তো এই বিকৃতভাৱে লৈ যোৱাটো এইটো ভাল কথা হোৱা নাই। আৰু মই এইবিলাক মানে ওৰাং চাহ বাগিচাৰ ৰাইজে এইটো মানে অৱগত যে এইটো কোনো ধৰণে আমাৰ নীলোৎ ছাৰৰ কোনো ধৰণৰ দোষ নাই। আজি যোৱা আপোনাৰ BPF চৰকাৰৰ যিটো আমাৰ ৰিহন দৈমাৰী ছাৰ আছিলে PHC ডিপাৰ্টমেণ্টৰ, তেওঁ আজিলৈকে এটা গাঁৱত 1 ফুটা পানীও দিব পৰা নাই। এইখিনি ক্লিয়াৰ আছে। গোটেই সমগ্ৰ BTR ৰাইজে এইটো গম পায় যে আজি 17টা বছৰৰ ভিতৰত তেওঁলোকে কেলে 1 বুন্দ পানী দিব পৰা নাই। তেওঁলোকে আঁচনি বনাইছে, তেওঁলোকে টেংকি এটা ডেকৰেশ্যন কৰি দিলে, লেকিন আজিলৈকে সেই টেংকিত 1 বুন্দ পানী নাই, 1 লিটাৰ পানীও ভৰাব পৰা নাই। লেকিন এটা কথা তেওঁলোকে এইটো জানি ল'ব পাৰিব যে আমাৰ BTRত বৰ্তমান প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত 4টা বছৰৰ ভিতৰত আজি জল জীৱন আঁচনি যেনেকুৱা ধৰণে বনিছে, তীব্ৰ গতিত বনাই দিছে। বনোৱাৰ পিছত ইমান ধুনীয়া আপোনাৰ ডেকৰেশ্যন হৈছে। তাৰ পাছতো আজি চাব যাব 100ৰ ভিতৰত 70% মানুহে পানীৰ উপভোগ পাইছে, মানুহ সন্তুষ্ট আছে। আজি 30% হ'ব পাৰে ক'তবা বস্তুটো কমপ্লিটলি দিব পৰা নাই। তাৰ কাৰণে সেইটো কাম ৰানিং আছে। আজি কিছুমান ঠিকাদাৰে সেইটো হেণ্ডঅভাৰ অফিচিয়েলি দিব পৰা নাই। তাৰ কাৰণে সেই কামবিলাক ৰখি আছে। এই ৰখি থকাৰ কাৰণে আজি সেইটো আপোনাৰ জল হৈ যাব এদিনৰ দিনত। সেইটো মানুহ উপভোগ পাব আৰু বেছি দিন নাই, আৰু কেইটা দিনৰ ভিতৰত। আমি যেতিয়া এইটো বস্তুৰ ওপৰত যেতিয়া ছাৰ্ভে কৰিলোঁ, চালোঁ, তো আমি যিখিনিলৈকে আমি ভাবিছিলোঁ, যিখিনিলৈকে আমি চাইছিলোঁ, সেইখিনিলৈকে যোৱাকালি আমি প্ৰেছ মিটত দিলোঁ। লেকিন এইটো কিছুমান BPF কৰ্মীয়ে BPFৰ যিখিনি গুণগান নাজানে, BPFৰ যিখিনি আপোনাৰ ষ্টেটাছ নাজানে, তেওঁলোকে নিজকে BPFৰ বহুত ডাঙৰ লিডাৰ বুলি ভাবে। আজি কিছুমান এনেকে আমাৰ চিধা চাধা যিবিলাক আমাৰ ৰাইজক তেওঁলোকে ভুৱা প্ৰচাৰ চলাইছে আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ মানে এগেইনষ্টত। আজি UPPL চৰকাৰ 4টা বছৰত চাব যাওক, জল জীৱন আঁচনিৰ বিষয়ত যিহেতু কথাটো ওলাইছে, তেওঁলোকে মোক এনেকৈ মানে এটা ইউটিলাইজ কৰিব বুলি মই ভবা নাছিলোঁ। আজি চাব যাওক, জল জীৱন আঁচনিৰ বিষয়ত যেতিয়া আলোচনা হ'ল, জল জীৱন আঁচনিটো এতিয়া ঘৰে ঘৰে টেপ লাগি গৈছে। আপোনাৰ গাঁৱে অঞ্চলে গোটেইফালে আপোনাৰ জল জীৱন আঁচনি লাগি গ'ল। এইটো প্ৰত্যেক ৰাইজে, প্ৰত্যেক মানে গাঁওবাসীয়ে এইটো অৱগত। আৰু তেওঁ সেই পানীটো আজি মানে ইউটিলাইজ কৰিব পাৰিছে, ব্যৱহাৰ কৰিব পাৰিছে। তেওঁলোকে মনত আনন্দিত পাইছে আজি UPPL চৰকাৰ অহাৰ পিছত আমি এই পানীৰ মানে সুবিধাটো পাইছোঁ বুলি। আজি তেওঁলোকে কিছুমান এনেকৈ নেতা আছে, এনেকৈ আপোনাৰ চতুৰ চালাক নেতাবিলাক আছে, আপোনাৰ BPF দলৰ হওক বা BJP দলৰ হওক या কংগ্ৰেছ দলৰ হওক, XYZ যিমান দলৰ আছে, তেওঁলোকে আজি UPPL চৰকাৰৰ লগত কোনো ধৰণে কম্পেয়াৰ কৰিব নোৱাৰে। এইখিনি মই আপোনালোকক চেলেঞ্জ মাৰি ক'ব পাৰোঁ যে আজি BPF হওক या BJP হওক, আজি তেওঁলোকে কিমানখিনি কাম কৰিছে। যোৱা 17টা বছৰত BPFে কি কাম কৰিছে,
ৰিহন দৈমাৰী ছাৰে আজি যোৱা 17টা বছৰত কিমান মানুহক জল জীৱন আঁচনিৰ বা পানীৰ যিটো যোগান বা পানীৰ যিটো সুবিধা বা পানীৰ যিটো আঁচনি কেইটা গাঁৱত দিছে, কেইটা বাগানত দিছে। আৰু আজি আমাৰ 4টা বছৰৰ ভিতৰত মই টেবুল ঠুকি ক'ব পাৰোঁ, আজি প্ৰমোদ বড়ো চৰকাৰে অহাৰ পিছত মানুহে পানীৰ সুবিধা পাইছে। তাৰ লগতে চাকৰিৰ কথা ক'ব যদি যাওঁ, যোৱা 17টা বছৰত কেনেকে ল'ৰা ছোৱালীক যিজনে ডিজাৰ্ভ নকৰে তেনেকুৱা ল'ৰা ছোৱালীকো চাকৰি দিছে, টকাৰ প্ৰব্লেম দি কিনে, টকাৰ আপোনাৰ ৰিচিভত লৈ কিনে। এইখিনি আমি প্ৰমাণ কৰি দিব পাৰিম। আজি যদি লাষ্ট বছৰত আমি চাব যাওঁ, এনেকৈ ডিজাৰ্ভ মানে আপোনাৰ ডিজাৰ্ভেশ্যন হোৱা যিবিলাক আপোনাৰ চাকৰি পোৱা যোগ্যতা ব্যক্তিবিলাকক আজি আমাৰ প্ৰমোদ বড়ো চৰকাৰে চাকৰি দিছে। আজি তেওঁলোকৰ পৰা যদি 1 টকা লৈছে আপোনালোকে সুধিব পাৰে, তেওঁলোকৰো আমি প্ৰেছ মিটো দিব পাৰোঁ। তেওঁলোকে আজি 1 টকাকে নিদিয়াকে তেওঁলোকে আজি চাকৰি পাইছে। আজি যোৱা 17টা বছৰত যিবিলাক বাগান এৰিয়াৰ ল'ৰা ছোৱালী, গাঁও এৰিয়াৰ ল'ৰা ছোৱালী, টাউন চহৰৰ ল'ৰা ছোৱালী টকা 2 লাখ 3 লাখ 2 লাখ 3 লাখ টকা কৰি দি কিনে তেওঁলোকে চাকৰি কিনিব লগা হৈছে। সেইটো ফিক্স পে। আজিৰ ডেটত সেই চাকৰিটো তেওঁলোকৰ হাতত নাই। তেওঁলোকে আজি নিবনুৱা হৈ কিনে ঘূৰি আছে। তেওঁলোকে ইমান মনত দুখ পাইছে, কিন্তু কিছুমান মাটি বন্ধ কৰিছে, কিছুমান নিজৰ বাগানৰ ৰিটায়াৰমেণ্ট দেউতাৰ পইচা তাতে দিব লগা হৈছে, কিছুমান ইএমক দিছে, কিছুমান আপোনাৰ চিপক দিছে। তো তেনেকুৱা কিছুমান ঘটনা ঘটি গৈছে। আজি আমাৰ প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত আপোনালোকে এটা চাকৰি এনেকা কিনি কিনে লোৱা বুলি দেখা দিয়কচোন, এটাই ৰিচিভত লৈ কিনে দেখাই দিয়কচোন। কোনোবাই আমাৰ UPPL দলৰ চৰকাৰৰ যদি ষ্টাফে কিছুমান যদি পইচা লৈ কিনে চাকৰি দিছে বুলি যদি আপোনালোকে প্ৰমাণ কৰি দিব পাৰে, যদি কৰি দিয়ক। আৰু মই এইখিনি কৈ দিছোঁ, আজি আমাৰ BTR চিফে, আমাৰ BTR প্ৰধানে, আজি আমাৰ প্ৰমোদ বড়ো চৰকাৰে প্ৰত্যেক সংবাদ মাধ্যমতে, প্ৰত্যেক মিটিঙতে, প্ৰত্যেক প্ৰেছ মিটত আজি সাক্ষী ঢাকি ক'ব পাৰিছে, চিনাত ঠকি কিনে ক'ব পাৰিছে যে আপোনালোকে আহক, মোৰ পৰা প্ৰতিশ্ৰুতি লওক, 4টা বছৰত মই কি কৰিছোঁ, আপোনালোকে 17টা বছৰত কি কৰিছে, আপোনালোকৰ ফাইল গোটেই আনক, মোৰ ফাইল গোটেই মই ছাবমিট কৰিম। প্ৰেছ মিট অনলাইন যি আছে আপোনালোকৰ যিমান চেনেল আছে প্ৰত্যেক চেনেলৰ আগৰফালে মই এইটো কৈফত দিবৰ কাৰণে ৰেডি আছোঁ বুলি আজি প্ৰমোদ বড়ো চৰকাৰে যে আপোনালোকে মই সুখাই দিব পাৰোঁ। মই এটা স্বাভাৱিক এটা কৰ্মী, ওৰাং প্ৰাইমাৰী UPPL মই প্ৰেচিডেণ্ট হিচাপত মই আপোনালোকক ইমানখিনি চেলেঞ্জ মাৰিব পাৰোঁ। যদি আপোনালোকৰ দম আছে আপোনালোকে আহক, প্ৰমোদ বড়ো ছাৰৰ লগত প্ৰেছ মিট কৰক আৰু লগতে বহক। আজি প্ৰমোদ বড়ো ছাৰে আমাক ডাইৰেক্টলি কৈ আছে, আপোনালোককো ডাইৰেক্ট কৈ আছে যে য'ত মাতে আপোনালোকৰ হাগ্ৰামাই বা আপোনালোকৰ BPFৰ যিমান ডাঙৰ ডাঙৰ বাগা নেতা আছে আপোনালোকে য'ত মাতিব, জাগা দিয়ক, আপোনালোকে প্লেচ দিয়ক, মই তাতে যাই কিনে আপোনালোকৰ মই এইখিনি 4টা বছৰত মই কি কৰিছোঁ, কি কৰা নাই গোটেই কৈফত দিবৰ কাৰণে ৰেডি আছোঁ। আপোনালোকে যদি ইমানখিনি ক্লিয়াৰ আছে, তো আমাৰ চিফ ছাৰৰ কিয় আপোনালোকে আমন্ত্ৰিত গ্ৰহণ কৰিব পৰা নাই? নিশ্চয় আপোনালোকে কিবা নে কিবা গাফিলতি কৰিছে। আজি UPPL চৰকাৰৰ নীলোৎ চৌধুৰী ডাঙৰীয়াৰ যিটো জল জীৱন আঁচনিৰ তেওঁ দায়িত্বত আছে, মানিছোঁ তেওঁৰ কতবা নে কতবা এটা নটি খুটি হ'ল, এইটো ইমান ডাঙৰ ইছ্যু নহয়। এইটো কালি 2 দিনৰ ভিতৰত, হয়তো আগন্তুক দিনৰ ভিতৰত এইটোও ক্লিয়াৰ হৈ যাব। আমাৰ UPPL চৰকাৰ হ'ল স্বাভিমান চৰকাৰ, এইটো হ'ল আমাৰ নীতি আদৰ্শত চলা চৰকাৰ হয়। ইয়াতে কোনো গাফিলতি কৰা চৰকাৰ নহয় আৰু কোনো ধৰণৰ ইয়াতে ঠগবাজ চৰকাৰ নহয়। এইখিনি চৰকাৰ ইমানখিনি ক্লিয়াৰ আছে বুলি আজি মই এটা প্ৰাইমাৰী প্ৰেচিডেণ্ট হিচাপত মই ইমানখিনি দমালি মাৰি ক'ব পাৰোঁ। এইকাৰণে মই কৈছোঁ, আজি যোৱা আপোনাৰ যিবিলাক আপোনাৰ PMI ঘৰৰ কথা কৈছোঁ, 17 বছৰত আজিও দুখীয়া পৰিয়ালে এই ঘৰত থাকিব পৰা নাই। কিয়? আপোনালোকৰ চৰকাৰ থকা সময়ত যিবিলাক PMI ঘৰ আজিলৈকে আধৰুৱা হৈ আছে। কেলে আপোনালোকে এইবিলাক কাম আপোনালোকে নজৰ দিয়া নাই? কেলে আপোনালোকে ইমান EM MLA থকাৰ অৱস্থাতো আপোনালোকে এইবিলাক কিয় চোৱা নাই? ৰাইজৰ দুখীয়া পৰিয়ালৰ এইবিলাক যিটো সঁহাৰি, যিটো গোহাৰি, এইবিলাক কেলে শুনিব পৰা নাই? আপোনালোকে ভোট খালি লাগে, ভোটৰ কালেকশ্যনৰ কাৰণে আপোনালোকে বাগানৰ মানুহক আপোনালোকে বুৰ্বক বনাব বিচাৰিছে। এইবিলাক বুৰ্বক বনোৱা দিন গ'ল। আজিৰ ডেটত মই এইখিনি কৈ দিব বিচাৰোঁ, আপোনালোকে যি ৰাজনীতি কৰিলে, যি ঠগবাজ কৰিলে, যি প্ৰপাৰ্টি আপোনালোকে মানুহৰ পৰা ঠকি বাজি আপোনাৰ ঠগবাজ কৰি দালালগিৰি বেপাৰগিৰি কৰি কিনে যিটো ৰাজনীতি কৰিলে, আজিৰ ডেটত সেইটো আপোনালোকৰ ৰাজ্য শেষ হ'ল বুলি আপোনালোকে মানি লওক। আৰু আগন্তুক মই গোটেই আমাৰ 5 নং বাসীক মই জনাই দিব পাৰোঁ বা আমাৰ BTR বাসীক জনাই দিব খোজোঁ যে BPF আগন্তুক দিনত কোনো ধৰণে নাহে। আৰু মই এইখিনি কৈ দিছোঁ, বাগান কোনো বাপেকৰ অধীন নহয়, কাৰো বাপেকৰ অধীন নহয় বা কাৰো বাপেকৰ প্ৰপাৰ্টি নহয়। যোৱাকালি কিছুমান মই যোৱাৰ পিছত মই প্ৰেছ মিট দিলোঁ, প্ৰেছ মিট দিয়াৰ পিছত মই গুচি গ'লোঁ, ৰাইজেও গুচি গ'লে। তাৰ পাছতো কিছুমান আমাৰ সাংবাদিক ডাঙৰীয়াহঁতে মোক বেয়া লাগিছে এই কথাটো যে তেওঁলোকে প্ৰেছ মিট এতিয়া মই দিয়াৰ পিছত মই গুচি গ'লোঁ, গুচি যোৱাৰ পিছতো এটা BPFৰ এটা কৰ্মীক মাতি আনি, প্ৰভু চাই তাৰ নাম, তাৰ কি টাইটেলটো মই নাজানো বাৰু, প্ৰভু চাই বুলি তাক জানো,
তেওঁ আকৌ প্ৰেছ মিট দিছে যে বাগানত আহিলে নীলু ছাৰে বা আমাৰ প্ৰমোদ বড়ো ছাৰৰ পাৰ্টি আহিলে আমি বাগানত সোমাব নিদিওঁ, খেদি দিম। আৰু তেওঁলোকে কৈছে যে ঠিকাদাৰৰ লগত আমাৰ নীলু ছাৰ ডাঙৰীয়াই, তেওঁ নীলু ছাৰৰ নামো নাজানে, তেওঁ কি ৰাজনীতি কৰি আছে, ই কি BPF-ৰ কৰ্মী হয়। আজি যদি আমাৰ BTR-ৰ জল জীৱন আঁচনিৰ যদি মিনিষ্টাৰক চিনি নাপায়, নীলু চৰকাৰী ডাঙৰীয়া, তেওঁ এসময়ত আমাৰ কলেজৰ তেওঁ শিক্ষক আছিলে, তেওঁ যদি আজি চিনি নাপায়, সি কি শিক্ষা, সি কি মানে টেলেণ্ট আছে বা কি সি মানে আপোনাৰ অভিজ্ঞতা আছে সেই মানে কৰ্মীটো, তেনেকুৱা এটা আপোনাৰ BPF-ত কৰ্মী আছে। তেনেকুৱা কৰ্মী থকা মানুহ এইটো দল কেতিয়াও ৰাজনীতিক দল হ'ব নোৱাৰে। য'ত নেকি যিজন আপোনাৰ BTR-ৰ প্ৰধান আছিলে তেওঁ BPF-ৰ হাগ্ৰামা, তেওঁ যদি আঙুঠা ছাপ হয় তো তাৰ কৰ্মী কি হ'ব? তেওঁ যদি এটা শিক্ষকক চিনি নাপায়, তেওঁ যদি এটা জল জীৱন আঁচনিৰ আপোনাৰ কি বুলি কয় আমাৰ চিনি নাপায়, তো সেই ব্যক্তিটো কি আপোনাৰ প্ৰেছ মিট দিব? তেওঁ আজি নিজে গাঁৱে গাঁৱে খালি এটা লিডাৰগিৰি দেখাই আছে। তেওঁ আজি এনেকৈ প্ৰেছ মিট কৰি কিনে মোৰ আগফালে ক'ব দিয়কচোন, বা আমাৰ প্ৰমোদ বড়োৰ আগফালে ক'ব দিয়ক, তেওঁ যদি পাতলুন গিলা নহ'ব, মই এইখিনি মই চেলেঞ্জ মাৰি ক'ব পাৰোঁ, তেওঁলোকে ক'ব নোৱাৰিব। কিয়? তেওঁলোকৰ মাজত ভুল আছে, তেওঁলোকে ক'ব নোৱাৰে, তেওঁলোকে ভুল কৰিছে। আজি প্ৰমোদ বড়ো চৰকাৰে ভাল কাম কৰি গৈছে, তেওঁলোকে চাব নোৱাৰে। তাৰ কাৰণে আজি তেওঁলোকে প্ৰমোদ বড়ো UPL চৰকাৰৰ এগেইনষ্টত তেওঁলোকে মানুহক মানে ভাইলেণ্ট কৰি আছে। তেওঁলোকে মানুহৰ মাজত এটা মানে বিতৰ্ক সৃষ্টি কৰিব বিচাৰিছে। জানে তেওঁলোকেও অৱগত হৈছে যে আজি UPL চৰকাৰৰ আগত BPF একো নহয়। তেওঁ আজি যিটো পজিশ্যনত আছে, আজি আগন্তুক দিনত BPF-ৰ নামো নিচান নাথাকিব, এইখিনি মই ক'লোঁ। কথা হ'ল ওৰাং বাগান বুলি নহয়, সমগ্ৰ আমাৰ অসমবাসীক বা আমাৰ BTR-বাসীক যিমান চাহ বাগান আছে, চাহ বাগানত কোনো বাপেকৰ অধিকাৰ নাই, কাৰো বাপেকৰ সম্পত্তি নহয়। ইয়াতে UPL চৰকাৰ যদি কাম কৰিছে, UPL চৰকাৰ তাতে ধুনীয়াকৈ কাম কৰি যাব পাৰিব। এইখিনি চেলেঞ্জ মই মাৰিছোঁ। যদি কোনোবাই যদি ওলাব পাৰে তো মই চেলেঞ্জ মাৰিছোঁ, যদি আমাৰ UPL চৰকাৰৰ যদি কৰ্মকৰ্তাক বা কোনোবা প্ৰতিনিধিক যদি ওলাব পাৰে, ওলাই কিনে দেখাওক। মই মাৰি কিনে মই সমগ্ৰ ৰাইজৰ আগফালে মই গুহাৰি জনাইছোঁ যে আপোনালোকে ভাল বেয়া চিনি পায়, কোনটো ভাল কোনটো বেয়া আপোনালোকে ভালকৈ জানে। এইখিনি কথা মই কৈ আজি মই প্ৰেছ মিটৰ মাজত